हेलो फ्रेंड्स एतिया आমৰ सीजन केঁচা आम পোৱা যায় আৰু এই কেঁচা আমেৰে আমি আচাৰ বনাব পাৰো খাবলৈ ভাল লাগে অকমান টেঙা হয় যদি আমখিনি ভাল হয় তেন্তেটো মিঠা হ'ব আচাৰ আজি শুকান আচাৰ বনাইছো আমৰ এনেই খাব পাৰি আৰু ভাত বা ৰুটিৰ লগতো খাব পাৰি দেখিছে আপোনালোকে আচাৰটো দেখিবলৈ ধুনিয়া হৈছে সম্পূৰ্ণ ৰেচিপিটো জানিবলৈ সম্পূৰ্ণ ভিডিওটো চাই থাকিব আপোনালোকে কেনেকৈ বনাইছো তেন্তে চাও আহক ভিডিওটো মই কেঁচা আম লৈ লৈছো আমবিলাক ইমান এটা ভাল নহয় একেবাৰে সৰু সৰু আৰু ভালদৰে ধুই লৈছো এতিয়া আমবিলাকক কাটি লম আৰু ভিতৰত থকা এই বীজখিনি পেলাই দিছো এটা আমক মই 4 টুকুৰা কৰিছো আমখিনিক মই ৰদত দিম পিছত ভিডিওতে দেখুৱা ধৰণে মই আমৰ বীজখিনি উলিয়াই দিছো আৰু বাকলি এৰুৱা নাই বাকলিৰে সৈতে মই কাটিছো দেখিছে আপোনালোকে এনেকৈ কাটি লৈছিলো আৰু গোটেইখিনি আম কাটি লোৱাৰ পাছত ইয়াত মই নিমখ আৰু হালধিৰে মিক্স কৰি তাৰ পিছত ৰদত দিম নিমখ দি দিছো নিমখ মই 1 চামুচ দিছো আৰু হালধি 1 চামুচ ভালদৰে মিক্স কৰি লম তাৰ পিছত ইয়াক ৰদত দিম ৰদত দিবলে 2 দিন মান লাগিব ৰদত শুকাবলে 2 দিন মান পিছতহে আচাৰ বনাব পাৰিম এতিয়া বৰষুণৰ দিন ইমান এটা ৰদু নাথাকে সেইকাৰণে 2 দিন মান ৰদত দিলে তাৰ পিছত আচাৰ বনাব পাৰিম এতিয়া মই মছলাখিনি লৈ লৈছো মছলা ধনিয়া লৈছো সব গুটি লৈছো সৰিয়হ কলা জিৰা আৰু জৈনখিনি মই ভাজি লৈছো তাৰ পিছত ইয়াৰ খুন্দনিত খুন্দি লম ভাজি লোৱাৰ পিছত 2 মিনিট মান ভাজিব লাগিব মছলাখিনি আপোনালোকে পৰিমাণ অনুযায়ী দিব যিমানখিনি আম তাৰ লগত আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে মই ভাজি লোৱাৰ পিছত প্লেট এখনত লৈ লৈছো এতিয়া ইয়াক খুন্দি লম আৰু ইয়াৰ পাউডাৰ বনাই লৈছো মছলাখিনিৰ এয়া দেখিছে মছলা পাউডাৰ অৱশ্যে গোটেইখিনি মছলা নালাগে আধাহে দিম এতিয়া কেৰাহী এটা গেছত বহাইছো আৰু জলকীয়া দি দিছো কেইটামান জলকীয়াখিনি ভাজি লম আৰু ইয়াত নিমখ অকমান দিছো যাতে জলকীয়াখিনি সিজি যায় আচাৰ বনোৱাৰ পাছত ইয়াক ৰদত দিব লাগিব ৰদত প্ৰায় মাজে মাজে ৰদত উলিয়াই দি থাকিব লাগে এই আমখিনি চাইছে কটা আমখিনি শুকাই গৈছে মই অকমান তিয়াই লৈছো আমখিনি পানীৰে তিয়াই লৈছো তিয়া মই যে ভাজি আছিলো তাত জলকীয়াখিনি তাত সৰিয়হৰ তেল দি দিছো অকন আধা বাটি মান হ'ব সৰু বাটি এটাৰে তাৰপিছত ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াত আমখিনিও দি দিছো আমখিনি ভালদৰে একে মিক্স কৰি দিছো ভিডিওটো দেখুৱা ধৰণে এনেকৈ মিক্স কৰি ল'ব আপোনালোকে এতিয়া ইয়াত নিমখ দি দিছো আচাৰত অকমান নিমখ বেছি লাগে কাৰণে 2 চামুচ মান দিলো আৰু হালধিও দি দিছো এতিয়া ভালদৰে এইবিলাক মিক্স কৰি দিম আচাৰবিলাকত মানে আমত যাতে নিমখ আৰু হালধি ভালদৰে লাগি যায় সেইকাৰণে এনেকৈ ভিডিওটো দেখুৱা ধৰণে মিক্স কৰি দিছো আৰু এনেকৈ আমখিনি অকমান হেচি দিব দেখিছে কালাৰ চেঞ্জ হৈছে ধুনিয়া লাগিছে দেখিবলৈ তে ইয়াত মছলাবিলাক এড কৰি দিম অকমান পিছত আদা দি দিছো অকমান সৰুকৈ কাটি অকমান তেল দি দিছো সৰিয়হৰ তেল তে মছলা দি দিছো 4 চামুচ মান হ'ব কাৰণ আমি ইয়াত কম আছিলে কাৰণে মছলা ইমানখিনি লাগা নাই আৰু অকমান দি দিছো লাগিব চাগে লাষ্টত মই ইয়াত সৰিয়হ আধা খুন্দি দি দিম ভালদৰে মিক্স কৰি দিছো 4-5 মিনিট মান তেনেকৈ থৈ দিয়াৰ পাছত গেছ অফ কৰি দিছো এতিয়া সৰিয়হ যে আধা খুন্দি লৈছিলো এই সৰিয়হখিনি দি দিছো সৰিয়হখিনি ওপৰত লাগি থাকিব তেতিয়া দেখিবলৈ ভাল লাগিব খাবলৈ ভাল লাগিব
অৱশ্যে আগতে দিছিলোঁ সৰিয়হ, এতিয়া অকণমান দিছোঁ, 3 চামুচমান দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। আৰু আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত এটা কিবা গ্লাছৰ বটলত ভৰাই ল'ব লাগিব। মই ঠাণ্ডা হোৱাৰ পিছত এটা গ্লাছৰ বটলত ভৰাই ল'ম আৰু বহুত দিনলৈ আমি তেনেকৈ খাব পাৰিম। আৰু যদি ৰ'দত নিদিয়ে তেনেহ'লে ভিনেগাৰ অকণমান মিক্স কৰি ল'ব, তেন্তে বহুত দিন আপোনালোকে খাব পাৰিব, 2 মাহ 3 মাহমান। দেখিছে আচাৰখিনি দেখিবলৈ খুবেই ধুনীয়া হৈছে। তেন্তে আপোনালোকেও বনাই খাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আগতে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। আজিলৈ ইমানতেই, ধন্যবাদ।